প্ৰত্যেকে গম পাই গ'ল গতিকে এই যে জাতীয় চেতনা জাগ্ৰত হৈছে এয়া যাতে আকৌ ঠাণ্ডা নহয় মই তাৰে কামনা কৰিলোঁ কালি দীঘলীয়া হ'ব প্ৰতিবাদ দীঘলীয়া হ'ব কালি মোৰ মনলৈ আচলতে মই দুদিন ধৰি মই কৈছোঁ সিদিনাখনো মোৰ চানমাৰী আভিযান্ত্ৰিক খেলপথাৰত মই যিখিনি কথা কৈছোঁ বা মই যিখিনি অভিনয় কৰি দেখুৱাইছিলোঁ প্ৰতিবাদ স্বৰূপ মোক আচলতে মোৰ টোপনি অহা নাই বিশেষকৈ এই আইনখনৰ কাৰণে যে এই যে ডেকা ডেকা ল'ৰাকেইজনে প্ৰাণ হেৰুৱালে শ্বহীদ হ'ল মাৰি পেলালে লাঠিৰে কোবাইওতো পঠিয়াই দিব পাৰিলেহেঁতেন গুলীয়াই মাৰি পেলালে এই বস্তুটোৱে মোক বৰ কষ্ট দি আছে বৰ কষ্ট পাই আছোঁ গতিকে এই আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে কা বাতিল নহয় এয়া অস্তিত্বৰ প্ৰতিবাদ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু এইখিনিতে কালি মই এটা কথা মোৰ মনলৈ আহিছিল দেই যি নহওক অসমখন আজি অশান্ত হৈ পৰিছে অগ্নিগৰ্ভা হৈছে গতিকে অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰাইজৰ মাজত যি সম্প্ৰীতিৰ এনাজৰী আমাৰ মাজত সদায় আছে থাকিব তাৰ প্ৰমাণ দিবলৈ আমি আৰু তাৰ উপৰিও এই যে নেদেখা অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাই যায় অসমলৈ শান্তি উভতি আহক তাৰ বাবে বাৰু আমি সকলোৱে চিন্তা কৰি চাবচোন ঠায়ে ঠায়ে নাম প্ৰসংগ ঠায়ে ঠায়ে আমি যদি নামাজ পঢ়িব পাৰোঁ দোৱা কৰিব পাৰোঁ নাম প্ৰসংগ কৰিব পাৰোঁ সেইটো কিন্তু বৰ ভাল কথা হ'ব কিয়নো এই নামত এই প্ৰাৰ্থনাত আমি এই আন্দোলনত যাতে আমি জয় হওঁ লগতে আমাৰ সোণৰ অসমখন আমাৰ মৰমৰ অসমখনলৈ শান্তি বিৰাজমান হওক পুনৰ উভতি আহক সেয়া আমি প্ৰাৰ্থনা জনাব পাৰোঁ সকলোৱে যাতে এই কথাটো চিন্তা কৰি চাওঁ ধন্যবাদ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম